ভাই বঢ়িয়া বঢ়িয়া 10K এখন বহুত মজা চাইকেল Guys, welcome back to the channel. It's your friend Dos Pink. Welcome back to Ohomar Pink. To আজি বহুত দিন সব ভিডিও বনাইছো মানে ভিডিও বনোৱা কাৰণটো হৈছে কি ৰোড প্ৰেছ তেনেকৈ মানে বহুত যাব পোৱা নাই গম পাইছে মানে সূৰ্য দেৱতাই এইখিনি নগাঁৱৰ ওপৰত মানে বেছিকৈ মানে চকু দিছে তো এইটো ব্লগ নহয় আজি মই মানে এটা ইনফৰমেশ্যনৰ ভিডিও এটা বনাম বুলি ভাবিলোঁ চাইকেল এখনৰ ওপৰত মানে আমাৰ বহুতো আশা থাকে যে ভাল চাইকেল এখন লওঁ গিয়াৰ থকা চাইকেল এখন লওঁ কিন্তু মানে ইমান বাজেট নিমিলেগে ন তো আজি মই একদম পুৰা বাজেট ফ্ৰেণ্ডলি চাইকেল এখন লৈ আহিছোঁ মজা ইয়াতে আছে বেক সাইডে আছে এইখন হাৰকুলিছৰ টপ গিয়াৰ তে আজি মই আপোনালোকক এই চাইকেলখনৰ পুৰা মজা ৰিভিউ এটা দিম হাৰকুলিছ টপ গিয়াৰ এইটো হৈছে হাৰকুলিছ টপ গিয়াৰ S21 আৰু সি মানে বহুতখিনি মডিফিকেশ্যনো কৰিছে যেনেকৈ আপোনাৰ চিটটো চেঞ্জ কৰিছে ইয়াত এইটো লগাইছে তাৰপিছত আমি এতিয়া চাইকেলৰ ওপৰত আহি গৈছোঁ মজাকৈ এতিয়া চাইকেলটো চলাই আছোঁ এণ্ড চাইকেলটোৰ বিষয়ে কিনো কম চাইকেলটো বহুত ভাল আপোনাৰ 10K ভিতৰত বহুত ভাল চাইকেল বুলি ক'ব পাৰি 10K something 10K না 10K 500 কিবা এটা বাঢ়িব পাৰে কিন্তু 10K এখন বহুত মজা চাইকেল আপোনাৰ আগত গিয়াৰ পাব 3টা গিয়াৰ পিছফালে 7টা আৰু আপোনাৰ টপ স্পীড হয় এখনৰ 21 টপ স্পীড হয় এখনৰ কেছটো ফাইনেলি এই জেগা ৰখি লৈছোঁ এই জেগা ৰখি পেলাই মজাকৈ আপোনাক ক'ত কি কেনেকৈ আছে চব দেখাই আছোঁ ইয়াতে আপুনি আগতে পাব ডিস্ক ব্ৰেক পাব আগতে দেন পিছতো ডিস্ক ব্ৰেক আছে আৰু ইয়াত আছে আহিছে মাইক্ৰ'চিফ্টৰ গিয়াৰ আছে মাইক্ৰ'চিফ্টটো মই ভালকৈ এবাৰ দেখাইছোঁ মাইক্ৰ'চিফ্টৰ গিয়াৰ তাৰপিছত ইয়াতে আছে মজাকৈ গ্ৰাফিক্স টপ গিয়াৰ হাৰকুলিছ ইয়াতে আছে হাৰকুলিছ বুলি গোটেইখিনিতো আপোনালোকৰ ৰাস্তাত চলাই দেখালোৱে এতিয়া এই ৰাস্তাটো চলাই দেখাম এবাৰ মানে এইখিনিলৈকেতো আগলৈকে যাব নোৱাৰিম চাগে মানে আগততো পানী আছে কিন্তু যিমানখিনিলৈকে যাব পাৰোঁ মানে এইখিনি মানে অকণমান অফ ৰোডিং টাইপৰ জেগাখিনি তো ইয়াতে মানে চলাই দেখাই দিওঁ জেগাটো এনেকুৱা টাইপৰ অকণ অফ ৰোডিং টাইপৰ দেখিব পাৰিছে ইয়াতে মোৰ আছে গৈ পেলাই এইখন চাইকেল এতিয়া আমি ইয়াতে লৈ যাম দেখাই আছোঁ মানে কেনেকুৱা লাগে এনেকুৱা টাইপৰ জেগাত চলাই মানে ৰ'ডততো ভালেই লাগিছে এনেকুৱা পুৰা ষ্ট্ৰেইট ৰ'ডততো মজাই লাগিছে বিছখন লৈ পেলাই কিন্তু এনেকুৱা ৰ'দত মেইন মানে গম পায় যে চাইকেলখন কেনেকুৱা কি কথাটো ইয়াতে এবাৰ লৈ গৈ পেলাই দেখাই আছোঁ নমাই দিওঁ নোৱাৰি ইয়ালৈকে দেখাই দিলোঁ এইখিনিলৈকে ভালে মানে নমাওঁতে ভালে লাগিছে এইখিনি ইমান এটা মানে ঝটকা এটা ফিল হোৱা নাই যিহেতু দেখিছে গোটেই জেগাখিনি গড়া টাইপৰ জেগা বাট ইমান এটা ঝটকা ফিল দিয়া নাই ইমান এটা ঝটকা মানে ফিল দিয়া নাই তেনেকৈ তো ইয়াতে এবাৰ উঠাই চাওঁ কেনেকুৱা কি হয় ইয়াৰ পৰা অকণ লুকছটো অকণ এনেকুৱা দেখে চাইকেলটো এইটো চকাটো ভাল চকাই দিছে বাৰু বাট চকাটো ইমান খাচ পোৱা নাই মানে মই অলপমান মানে অফ ৰোডিং কৰিব চকাটো প্ৰব্লেম হ'ব পাৰে বাট ৰ'দত কাৰণে ঠিকে আছে ৰ'দত প্ৰব্লেম নাই কিন্তু অফ ৰোডিঙত অকণমান প্ৰব্লেম হ'ব পাৰে চকাটোৰ কাৰণে চকাটো আপোনালোকে আপোনাৰ নিজৰ মানে এডজাষ্ট মতে ছেট কৰি ল'ব পাৰে বেলেগ এটা চকা লগাই ল'ব পাৰে সেইটো আপোনালোকৰ কথা কিন্তু মোৰ মতে এইটো ৰেজত চকাটো বাৰু ভালেই দিছে খালি অফ ৰোডিঙত অকণ প্ৰব্লেম দিব পাৰে মোৰ আইডিয়াত আৰু তো ঠিক আছে এতিয়া ওপৰলৈ এবাৰ উঠি চাওঁ কেনেকুৱা কি লাগে ও ভাই একদম ইজিলি আহিছে একদম ইজিলি আহি গৈছে মানে এই গোটটো জেগা দেখিছে ন একদম ইজি আহি গৈছে মানে নামাওঁতে যোনটো ঝটকা ফিল হৈছিল উঠাওঁতে একোৱে ঝটকাই নাই মানে নমাওঁতেতো ঝটকা ইমান এটা নাই পোৱা বাৰু সেইটো সঁচা কথা কৈ দিছোঁ কিন্তু মানে উঠাওঁতে যে একদম ইজিলি উঠি গৈছে কি ক'ম একদম ইজিলি উঠি গৈছে চাইকেলটো মানে বহুত ভাল চাইকেল মানে গিয়াৰৰ যে কিবা এটা কাম আছে সেইটো গম পোৱা যায় এণ্ডত ঠিক আছে এতিয়া পূৰা ৰাস্তাটো দেখি আছে পূৰা ক্লিয়াৰ ৰাস্তা আছে আগত একো তেনেকুৱা নাই টেম্পু গৈ আছে এইটো বাদ দিব পাৰোঁ এইটো পূৰা আগত ক্লিয়াৰ ৰাস্তা আছে ইয়াতে আকৌ এবাৰ স্পীড টেষ্টটো এবাৰ কৰি চাওঁ 1 2 3 গো
ओ भाई मजा कुटी আছে কি কম দে ভাই মজা কেমেৰাটো ষ্টেবলৰ কাৰণে প্ৰব্লেম হৈ আছে বাৰু এটা চেক কৰি ল'ব স্পীড দিলে অকণমান লৰে ओ भाई खतरा 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 इसलिए व्यू सब है मजा व्यू एंड गैस लास्टत किनो कम साइकेलখন চলাই বহুতখিনিয়ে ভাল লাগিল ক'বলৈ গ'লে কাৰণ কি 10K আন্ডাৰ 10K ভিতৰত বহুত ভাল চাইকেলে মানে দি আছে কোম্পানীয়ে কাৰণ কি ইমান মানে কম দামৰ ভিতৰত মই ইমান ভাল চাইকেল তেনেকা পোৱা নাই মানে ভাই বহুত চাইকেল আছে সি বহুত মানে তেনেকা চাই থাকে ইউটিউবত চাই কৰি পেলাই বহুতখিনি মানে ট্ৰাই কৰি পেলাই লৈছে এখন চাইকেল আপোনাৰ মই তলত ফ্লিপকাৰ্টত মানে যোনটো যোপা ভাই লৈছে তাৰ লিংকটো দি দিম দি পেলাই আপোনালোকে তাৰ পৰা পুৰা মজাকৈ ল'ব পাৰে মানে 10K বা 500 এটা বাঢ়িব পাৰে কিন্তু 10K সেনেকুৱা আৰু 10K একদম বেষ্ট চাইকেল এখন তো পুৰা একদম পুৰা চাইকেল মজা কণ্ডিশ্যন আছে ভাই তো এতিয়া আৰু আজি ভিডিঅ'টো কি বেছি লম্বা নকৰোঁ মানে চাইকেলৰ খালি ৰিভিউটো দিবলৈ কাৰণে ভিডিঅ'টো বনাইছিলোঁ মানে আপোনালোকে অকণ মৰম দেখাওক তেনেকৈ ছাবস্ক্ৰাইবাৰ বঢ়াই নাই তেনেকৈ বহুত ভিডিঅ' দি আছোঁ কিন্তু ছাবস্ক্ৰাইবাৰ বঢ়াই নাই কি ক'ম আপোনালোকক নোৱাৰোঁ তো সেইটো আৰু অলপমান হেল্প কৰক ভিডিঅ' যিমান পাৰে শ্বেয়াৰ কৰক অকণমান যদি আপোনালোকে যদি নগাঁও পাই চাইছে তেনে অকণমান হেল্প কৰক আৰু নগাঁৱৰ ল'ৰা যিহেতু অকণমান হেল্প কৰক অকণমান আগবঢ়াই দিয়ক আৰু কিবা এটা কৰি মৰম দিয়ক আপোনালোকৰ সেইটোৱে তো আজি ভিডিঅ'টো ইমানতে সমূহ আজি ভিডিঅ'টো কেনেকুৱা বোলে কমেণ্টত কৰি ক'ব আৰু নেক্সট চাইকেল যদি কিবা বেলেগ চাইকেলৰ ওপৰত ৰিভিউ লাগে তে ক'ব ভাল আজি যোনখিনি যিমানখিনি মানে শ্বৰ্ট দেখিলে চাইকেলৰ ওপৰত বহি পেলাই এইডাল দি লোৱা গৈছে এইটো আপোনাৰ মোৰ মানে মই যেনেকৈ কওঁ চাইকেল মটৰ ব্লগিং ছেটআপ বুলি যদি এইটোৰ ওপৰত মানে ৰিভিউ লাগে যে কেনেকুৱা কি বা ক'ত কেনেকৈ কি ল'ব পাৰি কম দামৰ ভিতৰত তো মোক যদি ভাল পাইছে মানে শ্বৰ্টখিনি চাই পেলাই চাইকেলৰ ওপৰত বহা তেতিয়াহ'লে গৈ পেলাই কমেণ্টত কওক যে এইটো মানে ক'ৰ পৰা কি লৈছা ৰিভিউ চিভিউ দিয়া তেনেকৈ তো মই চিয়'ৰ এদিনৰ ভিতৰত ৰিভিউ বনাই ইউটিউবত যদি ভিডিঅ' চাই ভাল পাইছে লাইক কমেণ্ট ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিব মোৰ চেনেল যদি নতুন তেতিয়া ছাবস্ক্ৰাইব কৰিব লগ পাম এটা নতুন জেগাত আৰু নতুন ভিডিঅ'ত তেতিয়া টিলেণ্ট এটা বাই বাই আৰু ৰাইড সোনকালে আহি আছে বাৰু ৰাইড যেতিয়াই ৰ'দ কমিব পূৰা মজা ধামাকা পূৰা ৰাইড হ'ব আৰু বহুত দিন পৰা চাইকেল তেনেকৈ চলোৱাই নাই এতিয়া পূৰা ভাবিছোঁ ৰাইড হ'ব খাতৰা ৰাইড হ'ব আৰু ছাবস্ক্ৰাইব কৰি থৈ দিয়ক চেনেলটো যদি চাই আছে বাই বাই এনেতে কি হ'ল মানে ভাইটিকেইজন লগ পাই গ'লোঁ ভাইটিজন গ'লগৈ বাৰু সিহঁতে মানে ফটো ল'বলৈ বহুতখিনি হেল্প কৰি দিলে তো থেংক ইউ ভাইটিকেইটা সিহঁতে একদম পূৰা মানে মোৰ চেনেলৰ নাম চাম সুধি গৈছে বোলে দাদা ভাল লাগিছে ভিডিঅ' কেনেকৈ বনাইছে দেখি ভাল লাগিছে তো সেইটোৱে আৰু ভাল লাগে আৰু এনেকৈ